পাতি মই পইচা পাই আছো আজি 2 বছৰ হল আপোনাৰ ইমান পইচা হৈছে আপুনি দিব লাগে মোক বিলটো মই কেনেকৈ চলিম কওকচোন নে দুটা কি কৰবা আৰু বহুত পেপাৰ আল্লা পাম তা বাইদেউ বেপাৰ পইচাটো কালিয়ে পালা ন পাইছো আপোনাৰ নিচিনা মানুহ থাকিলে কথাই নাই ইয়াৰো কিজানি কোনোবাই পইচা খাইছে বাবু বাবা আৰু মাইনা আহাৰ দিন আছে আহিলে চিলাই কৰি থব পাৰিলে ভাল আৰু মাইনাৰ কাৰণে তাইতো আহিবয়ে অনামিকাত তাকে যাওঁ নেকি অনামিকাত তাকে যাওঁ মোৰ ছোৱালী আমেৰিকাৰ পৰা আহি আছে তাই ইয়াত আহি পাট মুগাৰ কাপোৰ কিনি বৰ ভাল পায় এইকাৰণে হাতে মই অলপ কাপোৰ ৰেডি কৰি থওঁ হয় নেকি চাওঁ কি কাপোৰ আপুনি টকা 400 দিয়ক টকা 400 মই তোমাক টকা নাখাওঁ আপুনি আগৰো পইচা দিয়া নাই দিন নহয় মই পইচা খোৱা ছোৱালী নহয় আপুনি কি কথা কয় হে উমৰ 55 কা বিল 55 কা আপুনি এতিয়াও ছোৱালী হৈয়ে আছে যি ক'লে ক'লে মোৰ আগতে ক'লে বেলেগৰ আগত নক'ব আপোনাক পাগল বুলি ক'ব দিয়া কাপোৰটো দিয়া ইমান কথা শুনিব নোৱাৰি মই বেলেগ দোকানত দিম আপুনি আৰু মোৰ দোকানৰ ফালে কেতিয়াও ঘূৰি নাচাব মোৰ ছোৱালীটো আহিবয়ে মোৰ কাপোৰটো কৰিবই লাগিব জাগাবোৰ ইমান চেঞ্জ হৈ গ'ল আগত এনেকুৱা নাছিলে জাগাবোৰ জাগা বহুত চেঞ্জ হৈ গৈছে মই পুৰা 7 বছৰৰ পিছত আহিছো জানেনে দাদা হয় নেকি তাতে আমেৰিকাত আছিলো পঢ়িবলৈ গৈছিলো তাত 7 বছৰ তাত পঢ়িলো এতিয়া ঘৰত মাও মাতি আছে মাও অসুস্থ অলপমান সেইকাৰণে আহিছো বাইদেউ কি আপুনি তাতে থাকি নেকি
তাত মই নাথাকো, তাত মই পঢ়িবলৈ গৈছিলো, ডাক্তৰ পঢ়িবলৈ গৈছিলো। তাত মানে ডাক্তৰী পাছ কৰি ডিগ্ৰীটো লৈ পেলাই ৰিটাৰ্ণ হৈ আহিছো আৰু ইয়াতে। দাদা ভাড়াটো লওক। দাদা আহো, এইফালে মোৰ ঘৰ। হ'ব দিয়া। জেগাবোৰ ইমান বেলেগ হৈ গ'ল নহয়, বাপৰে। আজি দাদাক লগ পাম, মাক লগ পাম। ইয়েছ, দাদাক যে এনেকুৱা মই জোকাম নহয় দাদাক। মা ইমান দিনৰ মূৰত লগ পাইছো। ঐ ফেচা বেগ ধৰ। বৰ একেবাৰে হৈছে, ভালকে লৈ আহিবি কিন্তু বেগটো চাবি কিন্তু। মা তোমাক ডিষ্টাৰ্ব দিছে নেকি? ডাঙৰ হৈ গ'ল কথা মা। দাদাই কিবা তোমাক শিকাইছে নেকি? নাই বহুত ভাল হৈছে আগত কৰি। এইবিলাক ইমান বেলেগ হৈ গ'ল যে মা, ইমান আগতে বেলেগ আছিলে, এতিয়া বেলেগ হৈ গ'ল। এইগিলা এই চৰকাৰৰ এইগিলা পায় আঁচনিগিলা মোৰ যে ইমান ফূৰ্তি লাগি আছে ঘৰত আহি পেলাই। মোৰো বৰ ভাল লাগিছে। মা মই ভাবিছো গাঁৱত এখন নাৰ্ছিং হোম খুলিম আৰু ইয়াৰে মানুহবোৰক আৰু সৰু সৰু ল'ৰা ছোৱালী বিলাকক বিনামূলীয়া চিকিৎসা কৰিম। আৰে কুকুৰ চুকুৰ থাকক, আজি বাঘে কিয় নাথাকক এইটো ঘৰত। আজি পইচা লৈ এৰিম। কি বুলি ভাবি আছা তই?